Hello everyone, নতুন এটা ভিডিঅ'লৈ আপোনালোকক পুনৰ স্বাগতম জনাইছো। এই ভিডিঅ'টো মই অকস্মাত কৰিব ওলাইছো কাৰণ আজি আমি ৰাতি ভিডিঅ' প্লেন বনাইছো কীৰ্তন ঘৰত যাম আৰু আপোনালোকক দেখাম। এইবিলা এই ঠাণ্ডা গুছা নাই আৰু আমি ইমান গৰমত আছো। সব ৰেডি মই ভিন্দক মোৰ ল'ৰাটোক সপি দিছোঁ, ল'ৰাটোক চাই থাকিব আৰু মাক দেউতাকে আমি যাম। পকো যাব না? ইও নাযায়। ৰাকেশ দা এণ্ট্ৰিটো দিয়ক। দেউল উপলক্ষে এইফালে চাওঁ, একদম আন্ধাৰ। বৰপেটাৰ মানুহ হৈ ফাৰ্ষ্ট মানে এনেকৈ হোলী দেখা পাইছে। হোলীৰ আগদিনাখন ইমান ৰাতিলৈকে আছে। গান্ধীনগৰত ঘৰ কিমান দূৰ হ'ব? প্ৰায় ৩-৪ কিলোমিটাৰ আঁতৰত। ৩-৪ কিলোমিটাৰ আঁতৰত হৈও দেখাই নাই। আজি ফাৰ্ষ্ট দেখিব আমাৰ পাল্লাত পৰি। আপোনালোকক টাইমটো মই জনাব পাহৰিয়ে গ'লোঁ। এতিয়া টাইম হৈছে ৰাতি 11:19 আৰু নামঘৰৰ সন্মুখ ভাগত এতিয়া পূৰা উখল মাখল হৈ আছে। খুবেই মানে ভাল লগা আৰু কেতিয়াও মানে ইমান ৰাতিলৈকে আমিও দেখা নাছিলোঁ। আমাৰ ইয়াতে দোকান আছিল যদিও ইমান ৰাতিলৈকে অজিতে নাৰাখিছিলে, আমি গুচি গৈছোঁ। কিন্তু এইবাৰ মানে অলপ বেছি মানে হৈছে আৰু জাক জমকতা আৰু দিনক দিনে বা বছৰে বছৰে মানে নতুন এটা মানে পৰিণত হৈ গৈ আছে। চ' মানে এতিয়া চব যিমানে ৰাতি হৈ আছে সিমানে মানে চবৰে মানে বহু দূৰৰ পৰা পাৰ্টি আহি পিনে হোলী গাই আছে। মোৰ যদি কপিৰাইট লাগেও লাগি যাওক, আজি মই আপোনালোকক দেখাম বুলি ভাবিছোঁ যেতিয়া দেখাম আৰু। চ' আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকক। মইনা মুনু বাইক দেখি অনুমান কৰিব আৰু মানুহবিলাকে। এয়া হৈছে আমাৰ বৰপেটাৰ কীৰ্তন ঘৰৰ পৰিৱেশ, উখল মাখল পৰিৱেশ, যিটো নেকি আমি ক'ব খোজোঁ। আৰু হোলী এতিয়াও ষ্টাৰ্ট হোৱাই নাই, কিন্তু আমাৰ বৰপেটাবাসীয়ে কেনেদৰে আমাৰ প্ৰাণৰ হোলীক আঁকোৱালি লয় আপোনালোকক সেইটোৱে দেখাব বিচাৰিছোঁ। আৰু হোলীলৈ আৰু এটা দিন বাকী আছেয়ে। চাৰিওফালৰ পৰা মানুহ ওলাই আহিছে আৰু সমবেত হৈ পিনে সিহঁতে হোলী পৰিৱেশন কৰিছে। তাকো আপোনালোকক দেখাম মই, আপোনালোকে চাই থাকক ভিডিঅ'টো। এইটোৱে আমাৰ কীৰ্তন ঘৰ, যিটো নেকি দ্বিতীয় বৈকুণ্ঠপুৰী বুলি কয় আমাৰ বৰপেটাৰ কীৰ্তন ঘৰ। আৰু এইপিনে মানে পূৰা উদ্যমত হোলী চলি আছে। আপোনালোকক ওচৰত গৈ দেখাই আছোঁ মই। এইবিলাক চব আমাৰ বৰপেটাৰ টাউনৰে হাতীৰে ল'ৰাবিলাক হয়। ইয়াত কোনো ভয় নাই। যেতিয়া ষ্টাৰ্ট হ'ব বাহিৰা মানুহ আহি যাব তেতিয়া অলপ ভয় থাকে। এতিয়া মহিলাসকলেও ঘৰৰ পৰা ওলাই আহিছে, সমজুৱাকৈ হোলী পৰিৱেশন কৰিছে, গাইছে। মানে আপোনালোকক দেখাই আছোঁ মই।
এই যে মই কেমেৰাত দেখাইছোঁ এইপিনে মুখ্য দুৱাৰ হয় আমাৰ কীৰ্তন ঘৰৰ ভিতৰত সোমোৱা তাত ডাঙৰ ডাঙৰ ব্যক্তিসকলে হোলী পৰিৱেশন কৰি আছে আৰু এইপিনে কাষত এছামে হোলী পৰিৱেশন কৰি আছে। গতিকে আপোনালোকক অনুৰোধ কৰিছোঁ এবাৰ পাৰিলে আহি যাওক বৰপেটাৰ দৌল চাবলৈ। আপোনালোকক তো দেখালোৱে কেনেকুৱা হৈ আছে আৰু আগলৈও দেখাই থাকিম। আপোনালোকে ভিডিঅ' চালেই গম পাব, গতিকে স্কিপ নকৰাকৈ ভিডিঅ' শেষলৈকে চাব আৰু আপোনালোকে নিজে অনুমান কৰিব পাৰিব।